গাইজ চ' আছামিজ ফিল্ম ইণ্ডাষ্ট্ৰিটো যে কাৰোতকৈ কম নহয় বা বলিউড লেভেলত যিবোৰ চিনেমা বনে ঠিক সেনেকুৱা চিনেমা অসমৰ মেকাৰ্ছবোৰে বনাব পাৰিব। আজি তাৰে এটা প্ৰমাণ লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। আপুনি ভিডিঅ'টো চাই থাকিব শেষলৈকে গোটেইখিনি কথা গম পাবলৈ। চ' আজি লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ বীৰাংগনা সাধিনীৰ টিজাৰৰ ৰিভিউ। চ' বীৰাংগনা সাধিনী তেওঁলোকে এটা ফাৰ্ষ্ট লুক ৰিলিজ কৰিছে। ক'ব গ'লে টিজাৰ ক'ব গ'লে ভুল হ'ব, কিন্তু এটা ফাৰ্ষ্ট লুক তেখেতসকলে ৰিলিজ কৰিছে। এইখন 2025 চনত আহিব, জুলাই মাহৰ 25 তাৰিখে। তো দিন আছে, কিন্তু তেওঁলোকে ফাৰ্ষ্ট লুক এটা ৰিলিজ কৰিছে। আৰু ভাই চাহাব, আপুনি দেখি পেলাই ক'ব যে এনেকুৱা চিনেমা আজিলৈকে অসমত বনা নাই, মানে এনেকুৱা চিজিএল, এনেকুৱা VFX আজিলৈকে আপুনি হয়তো অসমীয়া চিনেমাত দেখা নাছিলে। ময়ো দেখা নাছিলোঁ। মই নিজে চাই পেলাই আজি বাপৰে বাপ, এনেকুৱা চিনেমা মই দেখা নাছিলোঁ। সঁচা কথা ক'ব গ'লে অসমীয়া ইণ্ডাষ্ট্ৰিত মই এইটো লেভেলত বনোৱা মই দেখা নাই। আৰু এটা কথা বহুত তেখেতসকলে ভাল কৰিছে, বীৰাংগনা সাধিনীৰ ওপৰত বনাইছে। আৰু আপোনালোকে হয়তো সকলোৱে গম পায় যে বীৰাংগনা সাধিনী কোন হয়। আৰু যিসকলে গম নাপায় তেখেতসকলক কৈ দিছে আপোনালোকে হিষ্ট্ৰী পঢ়াটো বহুত বেছি দৰকাৰ, কাৰণ আমাৰ অসমৰ ইতিহাস হয় তেখেতসকল। আৰু অসমৰ ইতিহাসৰ বিষয়ে আমি জানাটো বহুত বেছি দৰকাৰী হয়। চ' বহুত তেখেতসকলে ভাল কাম কৰিছে যে বীৰাংগনা সাধিনীৰ ওপৰতে তেখেতসকলে এখন চিনেমা বনাইছে। আৰু আজিলৈকে তেখেতৰ ওপৰতে বুলি ক'বলৈ গ'লে ভুল হ'ব। আজিলৈকে আমাৰ অসমৰ যিবোৰ বীৰ আছিলে তেখেতসকলৰ ওপৰত আজিলৈকে এখনো ভালকৈ ডেডিকেট কৰি চিনেমা বনোৱা হোৱা নাই, কিন্তু আৰম্ভণিটো হৈছে, সেইটো বহুত বেছি ভাল লাগিছে। বীৰাংগনাৰ ওপৰত তেওঁ চুতীয়া ডাইনেষ্টি আছিলে আৰু বহুত বীৰ আছিল তেওঁ ক'ব গ'লে। তো বীৰাংগনা সাধিনীৰ ওপৰত তেখেতসকলে বনাইছে। আৰু মাই গড, যেনেকৈ তেখেতসকলে ফাৰ্ষ্ট লুকটো ৰিভিল কৰিছে, আমেজিং। আপুনি যদি চাই, আপুনি খালি বেছি সময় নালাগে, জাষ্ট 1 মিনিটৰ টিজাৰ এটা তেখেতসকলে ৰিলিজ কৰিছে। জাষ্ট 1 মিনিটৰ টিজাৰটো আপুনি সময় ওলাই পেলাই চাই দিয়ক, আৰু চাই পেলাই ক'ব যে বাপৰে বাপ, এই চিনেমাখন কোনটো লেভেলত বনিব তেতিয়াহ'লে। আৰু পাপন তাই মিউজিক দিব, বহুত বেছি ভাল লাগিব মিউজিকটো। আপুনি এতিয়া বৰ্তমান যোনটো ফাৰ্ষ্ট লুকত তেখেতসকলে বেকগ্ৰাউণ্ডত যিটো মিউজিক দি আছে সেইটো শুনক। আপুনি খালি সেইটো শুনি পেলাই ক'ব যে বলিউড লেভেলতকৈ ওপৰত হৈছে এখন মুভি। বা যেনেকৈ যেনেকৈ এই তৰোৱালৰ চিনটো, তৰোৱালৰ পৰা যেনেকৈ তেজ হৈছে, ভাই চাওক, মই এইটো লেভেলৰ চিনেমা আমাৰ অসমতো বনা বৰ্তমানলৈকে দেখা নাছিলোঁ। চ' ফাৰ্ষ্ট লুকটো দেখি পেলাই মোৰ বহুত বেছি ভাল লাগি গৈছে। আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্টত দিব। আৰু এনেকুৱা মুভি বনিব নালাগে, যেনেকৈ চিকাৰখন হ'ল তেনেকুৱা মুভি বনিব নালাগে। অকণমান বাজেটে এখেতসকলক কম চাগে, কিন্তু তথাপি বনাইছে বহুত ভালকৈ। গতিকে আপোনাৰ মতে আপুনি নিজেই কমেণ্টত জনাব, আৰু এনেকুৱা মুভি আৰু লাগে নে নালাগে সেইটো কমেণ্টত জনাব।